বিটিআৰ এলেকা বা গোটেই অসমত ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত হোৱাটো আমাৰ দাবী আৰু এই বিষয়ত আমি সদৌ অসম ছাত্ৰ সন্থাইতো দাবী উত্থাপন কৰিছোঁ। এই সম্পৰ্কত নিখিল বড়ো ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাই হওক, মদাহী ছাত্ৰ সন্থাই হওক বা 30টা আমাৰ জনগোষ্ঠীয় যি সংগঠন আছে, আমি একেলগে আমাৰ শৈক্ষিক বিষয়বিলাক আমি আগুৱাই লৈ গৈছোঁ। অসমৰ আটাইতকৈ ইতিবাচক কথা এইটোৱে যে আমি এখন সামূহিকভাৱে 30টা জনগোষ্ঠীয় সংগঠনে আমি একেলগে এখন সামূহিক শৈক্ষিক দাবী পত্ৰ আমি চৰকাৰক দিছোঁ। কিন্তু এই সম্পৰ্কত এতিয়ালৈকে সমাধানখিনি আমি পোৱা নাই। কিন্তু আমি একে সময়তে এই বিষয়বোৰ আগুৱাই নিয়াৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। যেতিয়া নতুন শিক্ষানীতি আহিব, নতুন শিক্ষানীতি কাৰ্যকৰী হোৱাৰ লগে লগে কি হ'ব? কোনোবাই কৈছে নতুন শিক্ষানীতি খুব ভাল, কোনোবাই কৈছে খুব বেয়া। আমি খুব ভাল খুব বেয়া কোৱা নাই। আমি কৈছোঁ যিবোৰ নতুন শিক্ষানীতি ভাল এইবোৰ কাৰ্যকৰী কৰিব লাগে, যিবোৰ অসমৰ দৰে ৰাজ্যৰ কাৰণে বেয়া এইবোৰ কাৰ্যকৰী কৰিব নালাগে। এতিয়া নতুন শিক্ষানীতিয়ে কৈছে যে মাল্টি ডিচিপ্লিনাৰী কোৰ্চত পঢ়িব পাৰে, মানে বিজ্ঞান পঢ়িলেও কলা পঢ়িব পাৰিব, কলা পঢ়িলেও বাণিজ্য পঢ়িব পাৰিব, সুবিধা দিছে। এইটো আমাৰ কাৰণে ভাল। কিন্তু সেইটো কাৰণেতো বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীক এতিয়াৰ পৰাইতো এটা পৰামৰ্শ দিব লাগিব। বিদ্যালয়সমূহত এতিয়া কেৰিয়াৰ গাইডেন্স চেল এটা লাগিব, যে বিদ্যালয়ত পঢ়ি থাকোঁতে ছাত্ৰজনে গম পাব লাগিব, ছাত্ৰীগৰাকীয়ে গম পাব লাগিব যে মই বিজ্ঞান পঢ়িলেও কলা বা কলা পঢ়িলেও বাণিজ্য বা বিজ্ঞানৰ পৰা পঢ়িব পাৰোঁ। সেইটোতো বিদ্যালয়সমূহত এতিয়াৰ পৰাই পৰামৰ্শ দিব লাগিব। গতিকে বিদ্যালয়সমূহত কেৰিয়াৰ গাইডেন্স চেণ্টাৰ লাগিব। এতিয়া নতুন শিক্ষানীতিত কৈছে যে মহাবিদ্যালয়বিলাকে নিজে ৰাজহ সংগ্ৰহ কৰিব লাগে। কেনেকৈ সংগ্ৰহ কৰিব? ৰাজহ সংগ্ৰহ মানে ছাত্ৰ ছাত্ৰীৰ পৰা ফিজ দিব লাগিব। এইটো বেয়া, এইটো আঁতৰাব লাগে। আৰু আন্তঃগাঁথনি, মই কেইটামানহে উদাহৰণ দিছোঁ। নতুন শিক্ষানীতিখনত মতে আমাৰ যদি শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি যদি ঠিক কৰি নলয়, এই নীতি আমাৰ অসমত অসাৰ হৈ পৰিব। সেইকাৰণে চৰকাৰখনে এতিয়া এজনীয়া শিক্ষকে শিক্ষানুষ্ঠান চলাইছে, কেনেকৈ চলিব? আকৌ আমাক প্ৰয়োজনীয় শিক্ষক লাগে, আকৌ নতুন নতুন আমাৰ কোৰ্চ লাগে। এতিয়া দিল্লী ইউনিভাৰ্চিটিত আমি যদি কওঁ 84টা ডিপাৰ্টমেণ্ট, আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি 43টা ডিপাৰ্টমেণ্ট, আধা নাই। আৰু বাকী বিশ্ববিদ্যালয়ৰ কথা নকওঁৱেই। গতিকে যিবোৰ ল'ৰা ছোৱালী পাৰিছে তেওঁলোক বাহিৰলৈ পঢ়িবলৈ গৈছে। যিবোৰ ল'ৰা ছোৱালী যাব নোৱাৰে, মেধাৱী, ক'ত পঢ়িব? এই অসমত পঢ়িব লাগিব। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকল মেধাৱী, তেওঁলোকৰ যিসকলে বাহিৰলৈ পঢ়িবলৈ যাব নোৱাৰে, সেই চাম ল'ৰা ছোৱালী মুখস্থ শৈক্ষিক সিদ্ধান্ত ল'ব লাগিব। সেইকাৰণে আমি চৰকাৰক ক'ব খোজোঁ, চৰকাৰে দিছপুৰত বহি চমক সৃষ্টি কৰা সিদ্ধান্ত ঘোষণা কৰাৰ পৰিৱৰ্তে অসমৰ প্ৰতিটো অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত চমকাব পৰাকৈ সিদ্ধান্ত লৈ কাৰ্যকৰী কৰে। সেই সময়ত কা বিৰোধী আন্দোলনৰ সময়ত এখন কমিটি বনাই দিলে। ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বাধীন যিখন কমিটিয়ে সময়মতে প্ৰতিবেদন দিলে আৰু সেই সময়ত কৈছিল যে প্ৰতিবেদন পালে দাড়ি কমা সহ কাৰ্যকৰী কৰিম বুলি সেই সময়ত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে কৈছিল। এতিয়াতো 2 বছৰ পাৰ হৈ গ'ল, এটাও কাৰ্যকৰী হোৱা নাই। এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো আমাৰ এটা পৰামৰ্শ আছিল, সেইটো কাৰ্যকৰী হৈছে, বাকীবোৰ পৰামৰ্শ। গতিকে এই অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে নিজেই গঠন কৰা বিপ্লৱ শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন কমিটিৰ প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব। আৰু অসমত খিলঞ্জীয়া মানুহক এই ৰক্ষা কৱচ লাগিবই, আৰু এইটো নোপোৱালৈকে আমি ক্ষান্ত নহওঁ। চুক্তিৰ 7 নম্বৰ দফাটো এটা আছে, আমি সকলোৱে 6 নম্বৰ কথা জানো। 7 নম্বৰ দফাত অৰ্থনৈতিক ৰক্ষা কৱচৰ কথা আছে। তাত বান খহনীয়া ৰাষ্ট্ৰীয় সমস্যা সমাধানৰ কথা আছে। আমাৰ খিলঞ্জীয়া মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বিভিন্ন অৰ্থনৈতিক পদক্ষেপৰ কথা আছে। সকলো পৰামৰ্শ দিয়া আছে। ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ কথা আছে। গতিকে এই গোটেইবোৰ কাম আমাক, কিন্তু ফলাফল আমাক লাগিব। আৰু ফলাফল নোপোৱালৈকে আমি ক্ষান্ত নহওঁ। কা বাতিল হ'ব লাগিব, কাৰণ আমি ইতিমধ্যে কাখনটো উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ পৰা ৰেহাই দিছে, 6ষ্ঠ অনুসূচীৰ এলেকাবিলাকৰ কাৰণে ৰেহাই দিছে। আমাৰ প্ৰশ্নটো হ'ল, উত্তৰ পূৰ্বাঞ্চলৰ যদি ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ কাৰণে যদি কাখন বেয়া, 6ষ্ঠ অনুসূচীৰ এলেকাৰ কাৰণে যদি কা বেয়া, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণে কা কেনেকৈ ভাল হ'ল? এতিয়া আমাৰ BTR 4খন জিলা আৰু 3খন পাৰ্বত্য জিলাৰ কাৰণে কা বেয়া, বাকীবিলাকৰ কাৰণে কেনেকৈ ভাল হ'ল? এতিয়া সোৱণখাটাত কাটো বেয়া, নলবাৰীত কাটো ভাল কেনেকৈ হ'ব পাৰে? হ'ব নোৱাৰে। গতিকে উচ্চতম ন্যায়ালয়ত আমি কা বাতিলৰ কাৰণে আমি আবেদন জনাইছোঁ, কিন্তু কেন্দ্ৰীয় চৰকাৰে আমাৰ যি প্ৰশ্ন উত্তৰ দিব পৰা নাই। প্ৰশ্নটো হ'ল পুনৰ যে কেন্দ্ৰীয় চৰকাৰে কৈছে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ৰেহাই, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ। কা নাই তাত, কাৰণ কা বেয়া। 6ষ্ঠ অনুসূচীৰ এলেকা আমাৰ অসমৰ BTR জিলা 4খন আৰু পাৰ্বত্য জিলা 3খন, 5-3 8খন। 8খন জিলাত আমাৰ কা নাই, কাৰণ কাটো বেয়া। আকৌ মেঘালয় 98% কা নাই, মাত্ৰ 2% আছে। আৰু ত্ৰিপুৰাত 70% এলেকাত কা ৰেহাই। এতিয়া আমাৰ প্ৰশ্নটো এইটোৱে যে কেন্দ্ৰীয় চৰকাৰে আমাৰ উত্তৰ দিব পৰা নাই যে
ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ ষষ্ঠ অনুসূচী এলেকাৰ কাৰণে কা বেয়া বাকী অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণে কা কেনেকৈ ভাল এই প্ৰশ্নৰ উত্তৰ দিব পৰা নাই আৰু আমি কা বাতিল নোহোৱালৈকে আমি ক্ষান্ত নহওঁ এই যিবোৰ আমাৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ যিবোৰ বিষয় সেই বিষয়বিলাকৰ স্থায়ী সমাধান হ'ব লাগিব বৃহৎ নদী বান্ধৰ বিষয়টো আছে গতিকে আমি সমস্যাবোৰ সমাধান নোহোৱালৈকে আমি ক্ষান্ত নহওঁ আৰু সমস্যাৰ সমাধান আমাক লাগিবই मोनसे गोजोनथाव खौरां BSc सेमिस्टारनि थाखाय गसाइगावनि जारागुरि गोविन्द बसुमतारी कलेजाव मुं थिसननाय हाबाफारिया सोलिगासिनो दं गिबि 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि सुबिदा होनानै मुं थिसननाय हाबाफारिया सोलिगासिनो दं बे फरायसालियाव फरायसाफोरा गावनि गोसोबादि आयदाखौ सायख'नानै लानो हागोन लोगोसे बेसिक कम्पिउटार क्लास सेल्फ डिफेन्स आरो स्पोकेन इंलिश क्लास बायदि सुबिदाफोरखौ बेसेन होआलासे फरायसाफोरा सोलोंथायखौ लानो हागोन लोगोसे बे फरायसालिमायाव गासैबो फरायसाफोरनि थाखाय फ्रि बास सार्भिसबो होनाय जादों लोगोसे गासैबो थाखोनि बिजाबजों बुंफबनाय बिजाब बाख्रिनिबो सुबिदा दं आरो बे खेबनिफ्राय एग्जाम सेन्टार हिसाबै फरायसाफोरा गावनिनो आंगो गोविन्द बसुमतारी फरायसालिमायावनो आनजाद होनो हागोन बिनिखायनो गासैबो जौसिन फरायसालिनिफ्राय उथ्रिसारनाय फरायसाफोरखौ गोविन्द बसुमतारी फरायसालिमायाव खम बेसेनावनो एडमिसन लानानै गोबां सुबिदाफोरनि खाबु लानो हागोन बांसिनै मिन्थिनो थाखाय 9101784754 70022 71929 97066808878 नम्बराव नोंथांमोना खौरां लानो हागोन